নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। বাই দা ৱে, মই কি বৰষ আৰু আপোনালোকে চাই আছে শিৱসাগৰ ৰোষ্টাৰ। ভিডিঅ' আৰম্ভণিতে কৈ লওঁ যে এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনোৱা হৈছে, চ' কোনো যাতে গাত পাতি নলয়। বন্ধুসকল, আজি আমি কাক ফালিম গম পালাই চাগে ইতিমধ্যে। আজি আমি ফালিম যোনে ছাগলীৰ দৰে বেবাই। আপোনালোকে জানে যে মই অন্যাৰ বিৰুদ্ধে সদায় এই চেনেলটোত মাত মাতি গৈ আছো আৰু তাৰ প্ৰত্যেকটো ভিডিঅ'তে সি কৈ আহে সি হেনো অন্যাৰ বিৰুদ্ধে মাত মাতে। তাৰপিছত তাৰ ইউটিউব পেজখন অন কৰিয়ে দেখিলো মই চোৱা 5টা টিপছ। এয়া তই অন্যাৰ বিৰুদ্ধে মাত মাতি আহিছ তাৰ ইউটিউবৰ তো যি কি নহয় আছামৰ ঋতুপৰ্ণৰ মূৰত নাই চুলি, সি আকৌ কেলা আমাক কথা কয় গুলি। ৰোষ্টাৰবোৰৰ পৰা ৰোষ্ট খাই খাইও লাজ নাই, সেইডাল নিলাজেই নেকি? মোৰ এই কণ্ঠ কেতিয়াও বন্ধ নকৰো। যিটো ইললিগেল হয় সেই ইললিগেলৰ ওপৰত মই ভিডিঅ' বনামে, সেইটো কাৰণে মোক কোনো ৰখাব নোৱাৰে। এই সৌটো মোৰডালতে একোডাল নাই, সি আকৌ কি বুজি পাব? পাৰিলেনো কেলাক ৰোষ্ট কৰে এনে চালা কেৰিমিনতি কেৰিমিনতি কেৰিমিনতি। কোন কেৰিমিনতি? কেৰিমিনতি হৈছে এজন ইউটিউবাৰ। কেৰিমিনতি কি গালি দিছে বুলি আমাৰ কি অসমৰ প্ৰত্যেকজন ৰোষ্টাৰে কি গালি দিব নেকি? এইটো কথা। গালি আনক নিদিলেও ন তোক যে দিব, তইতো কাৰণ আমাৰ কেৰিমিনতিৰ পৰা শিকিবলগীয়া কি আছে ইয়াত? কি আছে কেৰিমিনতি? কোডাল নাই। বাই দা ৱে, তোৰ পৰা শিকিবলগীয়া আছে ছোৱালী ইমপ্ৰেছ কৰাৰ 5টা টিপ। গালি কাক দিছ? গালি কাক? গালি যোনে শাওণ মাহৰ বলীয়া কুকুৰৰ দৰে ভুকিয়েই থাকে, ভাদ মাহৰ বলীয়া কুকুৰৰ দৰে ভুকিয়েই থাকে। তো গাইজ, ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট বক্সত গৈ কমেণ্ট এটা কৰি জনাবা। আৰু এইটো মোৰ ইনষ্টাগ্ৰামৰ ID, ফ'ল' এটা কৰি ল'বা। আৰু নেক্সট ভিডিঅ'লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিলোঁ বাই, লাভ ইউ অল।